আৰু এতিয়া যাব ওলাইছোঁ আমি ধুই পেলালৈ। এয়া হাজবেণ্ডে ৰখি আছে মানে। আৰু এই ফুলকেইডাল দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে, সঁচাকৈ খুবেই মৰম লাগে কালাৰটো। নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী নুনমাটি। আৰু এতিয়া সন্ধিয়াৰ বাতৰি পঢ়িছোঁ মই, আপোনালোকৰ বান্ধৱীয়ে। ধেমালি কৰিছোঁ দেই, ৰেডিঅ'টোৰ বিষয়ে আজি ভিডিঅ'টোত কম, সম্পূৰ্ণকৈ চাই থাকিবচোন, আপোনালোকৰ ভাল লাগিব। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা পুৱা অকণমান মানে গাটো ধুইছোঁ আৰু মুখত অকণমান মইশ্চাৰাইজাৰ লগাইছোঁ, লিপষ্টিকখিনি লগাইছোঁ আৰু মূৰটো অকণমান ফণিয়াইছোঁ, চুলি তিতিয়ে আছে। যাব ওলাইছোঁ গাঁৱলৈ। এতিয়া বাজিছে 8টা। মানে সকলোকে জগাই মেলি মই যদিও সোনকালে উঠোঁ, গোটেইখিনি কাম কৰি মেলি বাচন চাচন ধুই মেলি ওলোৱালৈকে আকৌ লাষ্টত মোৰে দেৰি হয়। সকলোবোৰ ঠিক ঠাক কৰি থৈ যাব লাগে যে। তো বেড কোনটো লওঁ, এইটো লওঁ নে এইটো লওঁ? এইটোৱে ল'ম। সেইটো বেছি ওজন, লেডাৰৰ যে, সেইটোৰ ওজন বেছি, এইটো পাতল হয়। তো এইফালে হাজবেণ্ড ল'ৰা ছোৱালী গৈছে। আৰু আজি মেকআপ চেকআপ কৰা নাই, অকণমান মইশ্চাৰাইজাৰ লগাইছোঁ যিহেতু অকণমান ঠাণ্ডা পৰিছে। লিপষ্টিকখিনি লগাইছোঁ। আৰু মই সেইদিনা যে পূজাৰ কাৰণে এইটো হোৱাইট কুৰ্তা আনিছিলোঁ, এইটোৱে আজি পিন্ধিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ হোৱাইট কুৰ্তা আছে যদিও এনেকুৱা মানে হেণ্ড এম্ব্ৰইডাৰী কৰা এইটো নাছিলে। আৰু এইটো মোৰ সঁচাকৈ খুবেই ভাল লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কুৰ্তাটো। আৰু এইটো কিন্তু সেই ৰেয়ন কাপোৰটো নহয়, এইটো হৈছে চিল্ক কাপোৰ, যিটো চিল্কৰ সেইটো হয়। আৰু পিন্ধি খুবেই আৰাম লাগে। আৰু তলত এখন লাইলিন দিয়াই আছে। তেন্তে বলক, বেছি দেৰি যদি পেকাই থাকোঁ, সিফালে আকৌ গাড়ী ষ্টাৰ্ট দি সিহঁতে গুচি যাব। তেন্তে এতিয়া বলক যাওঁ। আৰু ফ্ৰেণ্ডছ, এয়া মই এতিয়া গাড়ীত বহি ল'লোঁ। আৰু গাড়ীত বহি মানে বহুত দূৰ আহিলোঁ। আহি পালোঁ এতিয়া মালিগাঁৱৰ ব্ৰিজখন। আৰু যেতিয়াৰ পৰা মালিগাঁৱৰ এই ব্ৰিজখন হৈছে, সঁচাকৈ খুবেই সুবিধা হৈছে। অতি সোনকালে আমি গাঁও পাওঁগৈ। আৰু আগতে ইয়াতে জাম যেতিয়া লাগিছিলে, এই জামত ইমান ৰখি থাকিব লাগিছিলে। আৰু ৰখি যে মোৰ একেবাৰে বমি হৈ গৈছিলে। এতিয়া বাৰু ৰক্ষা পাইছোঁ কিবাকৈ। হেল্ল' ফ্ৰেণ্ডছ, আহি পালোঁ গাঁৱৰ ঘৰ। আৰু গাঁৱৰ ঘৰত আহিম বুলি আপোনালোকক ক'লোঁহে, কিন্তু কিয় আহিম সেইটো কোৱাই নাছিলোঁ। আচলতে আমাৰ যিখন ৰেচন কাৰ্ড আছে গাঁৱতে আছে, আৰু তাত বোলে কিবা টিপ দিব লাগে। তো সেইকাৰণে আহিব লাগে, ইমান খৰচ কৰি মেলি। চাউল তাউলটো আমি নিনিওঁৱে, খোৱাই নাযায় চাউল। আমি আৰু কিনা চাউলে খাওঁ, তাৰ পৰা যিটো বইল চাউল আমি সেইটোৱে খাওঁ। পোৱা চাউল বুলি যিটো কয়, কেৰাটি, সেইটোৱে খোৱা যায়। গতিকে কাৰ্ডখন যিহেতু ভৱিষ্যতে আমাক লাগিব, আৰু আমাৰতো যিহেতু চাকৰি বাকৰি নাই, সৰু সুৰা বিজনেছ এটা কৰি, ব্যৱসায় এটা কৰি আমি চলি আছোঁ গুৱাহাটীত। তো সেয়েহে ভাবিলোঁ নহয়, আহিবই লাগিব। তো মাতিলে, ইহঁতেও কৈছে যে টিপটো দিব লাগে, নহ'লে কাঠখন কটা যাব। আৰু আহি এতিয়া সোমাইছোঁ ডাঙৰ ননদজনীৰ ঘৰত, ডিমৌত। তাৰ ওচৰতে গুঞা বুলি কয়। তাত সোমাই চাহ তাহ খালোঁ। অহাৰ লগে লগে ফল মূল দিলে, চাহ দিলে। আৰু তাৰমানে এই ঘৰত আহিলে, আগতে মোৰ ভিডিঅ'বিলাকত মেইন চেনেলটোত আপোনালোকে দেখিছেই, তাই ইমান মানে খাতিৰ কৰে পূৰা। গতিকে আৰু ইমান মানে অহাৰ প্ৰতি আৰু সেই একেই ভিডিঅ' খোৱা মেলা দিয়া নহ'লে। ফল মূল খালোঁ, পিঠা চিঠা বনাই থৈছিলে, চাহ খালোঁ, ভাতো খালোঁ। এতিয়া যাব ওলাইছোঁ তাতে শহুৰহঁতৰ গাঁৱলৈ। তাতে আমাৰ কাৰ্ডৰ কামটো আছে, তাতে যাম। আৰু এই অপাৰেশ্যন কৰিছিলে গল্ড ব্লাডাৰৰ, তাকো খবৰ লোৱা হ'ল। আৰু মাজু ননদজনী এই ঘৰত আছিলে, তাক একেবাৰে লৈ যাম। এতিয়া এই অকণমান কৰিব পৰা হৈছে কাম চাম, প্ৰথমতে কৰিব নোৱাৰিছিলে। সেই এতিয়া আকৌ। আৰু ফ্ৰেণ্ডছ, এয়া দেখিছেনে এই ৰেডিঅ'টো সঁচাকৈ মোৰ খুবেই প্ৰিয় আছিল। মই যেতিয়া পঢ়ি আছিলোঁ, মই ৰেডিঅ' শুনিয়ে মানে বহুত কাম কৰিছিলোঁ। আৰু ৰেডিঅ'ত আচাৰ বনোৱা ৰেচিপিবোৰ দিছিলে, আইদেউৰ বুলনি দিছিলে। আপোনালোকে বাৰু আইদেউৰ বুলনি শুনিছিলেনে? অকণিৰ মেল যে দিছিলে, অকণিৰ মেল ৰাতিপুৱা দিছিলে ৰবিবাৰ হ'লে। আৰু সেইবোৰ অনুষ্ঠান মই শুনি বহুত ভাল পাইছিলোঁ। আৰু ৰাতিপুৱা স্কুলত যাবৰ সময়ত যেতিয়া মানে এটা অনুষ্ঠান দিছিলে, সেইটো গীতিমালিকা আছিলে নেকি, সেইটো শুনিয়ে আমি স্কুলত যাব দৌৰোঁ একেবাৰে গা চা ধুবলৈ। ঘড়ী আছিলে, কিন্তু ঘড়ী ইমান চোৱা নগৈছিলে, কিন্তু ৰেডিঅ'টো খুব শুনা গৈছিলে। আৰু এই ৰেডিঅ'টো আজিকালি ল'ৰা ছোৱালী বহুতে চিনি নাপায়। মই দেখুৱাই দিলোঁ। পিছফালে এনেদৰে 3টা বেটাৰী লগাব লাগিছিলে। কাৰেণ্টত চলা নাছিল, বেটাৰীত চলিছিল। আৰু বেটাৰী 3টা কিনি আনি এনেদৰে লগাই দিয়ে। তাত কিন্তু বহুত মানে লাভদায়ক অনুষ্ঠানবোৰ দিছিলে। অকণিৰ মেল, আইদেউৰ বুলনি, তাৰপাছত গীতিমালিকা, কল্পতৰুত ফোন কৰি মানুহে কি কৰিছিলে, গান খুজিছিলে। মানে নিজে ভাল পোৱা পচন্দৰ গানবোৰ শুনিব বিচাৰিছিলে। তো ভাল লাগিছিলে খুব। দেখুৱাই দিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ আমি ধুই পেলালৈ। এয়া হাজবেণ্ডে ৰখি আছে, মানে যিজনী ননদ যাব আমাৰ লগত, তাই ভাত পানী খাই মেলি ওলালে। আৰু ইমান দিন থাকিলে বায়েকৰ ঘৰত, তাইৰো বেয়া লাগিছে। আমাৰ লগত যাব ওলাই কাপোৰ চাপোৰ পেক কৰি আছে। আৰু মই ভাবিছোঁ অকণমান আৰু আপোনালোকক ইয়াৰে চিনাৰীটো দেখুৱাওঁ। ইমান ধুনীয়া চাওকচোন। আৰু এনেকুৱা বাঁহৰ বেৰা দি থাকিলে পথাৰ চথাৰবোৰ মোৰ ইমান ভাল লাগে, সঁচাকৈ খুবেই ভাল লাগে এই পৰিৱেশটো যে। আৰু ইমান নিমাও পৰিৱেশ নহয় ইয়াতে, ইমান ভাল লাগে।
মানে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে বা বেমাৰ আজাৰ মানে যিসকল বেমাৰী আৰু ৰোগীয়া মানুহ শুবৰ কাৰণে খুবেই ভাল আৰু ঠাইখিনি একেবাৰে নিৰল আৰু ইফালে আছে ঔটেঙাৰ গছ, জামৰ গছ, আমৰ গছ, নাৰিকল গছ, তামোল গছ, আৰু ইফালে আছে ধান খেতি। সঁচাকৈ কিবা এটা ভাল লগা পৰিৱেশ। মোৰ যে ইয়াতে থাকো লাগি গৈছে। পক্ষীৰ মাত শুনিছে, ধুনীয়াকৈ পশু পক্ষীৰ মাত, আৰু বেলেগ কিন্তু একো নাই, নিৰল আৰু সম্পূৰ্ণ কিন্তু পলিউশ্যন ফ্ৰী হয় এইখিনি ঠাই। কাৰণ ইয়াত মেইন ৰাস্তা নাই, গাড়ী মটৰ নাহে, ইফালে ডাইৰেক্ট পথাৰ। আমাৰ ইহঁতৰে লাষ্ট ঘৰ, আৰু ইহঁতে 4জন ভায়েক ককায়েক আছে ইয়াতে লাষ্ট, আৰু ইহঁতে পলিউশ্যন ফ্ৰী ঠাই একেবাৰে এইখিনি। খুবেই ভাল লাগে। মই বেক কেমেৰা কৰি অকণমান দেখুৱাই আছোঁ। আৰু এই বাগিচাখনতো কিন্তু ধুনীয়াকৈ ফুল ফুলি আছে, আৰু বহুত ভাল লাগে এই কালাৰটো। আৰু এইডাল হৈছে বাৰীত থকা তাইৰ ডালচেনিৰ গছ। এয়া দেখিছেনে, ডালচেনিডালৰ পাতবোৰ, কোমল পাতবোৰ কি ধুনীয়া ৰং হৈ আছে। আৰু ডালচেনিডাল মানে কি হয়, ডালচেনিৰ পাতটো তেজপাতৰ নিচিনা ব্যৱহাৰ কৰিব পাৰি, আৰু গা গছডালটো মানে গা গছডালৰ যিডাল বাকলি আছে সেইবোৰতো ডালচেনি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে খুবেই ভাল লাগে, গোটেইখিনি পৰিৱেশে ভাল লাগে। এইডাল বাৰীৰ ফালে আছে, মই আপোনালোকক দেখুৱাই দিলোঁ। খুব লাভদায়ক হয় এইডাল গছো। এইটো দেখিছেনে, পলিথিন বান্দৰে কিবা বস্তুৰে সৈতে নি ওলোমাই থৈ দিছে ডালত। বান্দৰৰ যে ইমান উৎপাত, গাঁও চহৰ বুলি কোনো কথা নাই, গাঁৱতো কিন্তু আজিকালি বহুতে বান্দৰ। আৰু ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ যিজনী ডাঙৰ ননদ বিয়া দিছোঁ, ইয়াতে তাইৰ এইখন বাৰী। ইমান গছ গছনি দেখিছেনে, এইবোৰ গছ, আৰু সকলোবোৰ গছে কিন্তু লাগতিয়াল। চেগুন আৰু কিবা কানি আছে, মই নামবোৰ নাজানো। আৰু ইফালে আছে ফল মূলৰ, ঔটেঙাৰ গছ, জামৰ গছ, আমৰ গছ, এইডাল হৈছে নাৰিকল গছ। মানে গছেৰেই ভৰপূৰ। আৰু ভিতৰ ফালেতো বহুত আছে, ৰবাব টেঙা, ডালচেনি, মৌচুমী, কমলা, আৰু এনেকৈ এইবোৰ গছে। এইবোৰ হৈছে নাৰিকল, ঔটেঙা, আম, আৰু ঔটেঙা তাই মোকো কেইটামান পাৰি দিছে। আৰু ইফালে আছে ধান খেতি। এয়া ধানবোৰো পকিছে, আৰু কেইদিনমান পিছত কাটিব পৰাই হ'ব। দেখিছেনে, ইমান ভাল লাগিছে এই পৰিৱেশটো। এই সৌডাল ঔটেঙাৰ পৰা ইয়াতো আছে ঔটেঙাৰ গছ, কিন্তু ঔটেঙাকেইটা কেঁচাই আছে কাৰণে পাতৰ লগত যে কালাৰটো একেই হৈছে, ধৰিব নোৱাৰি। এয়াই হৈছে। আৰু এইডাল হৈছে ভোট জলকীয়া, মানে ভাত জ্বলা। এইটো লাগি আছে ধুনীয়াকৈ। আৰু ফ্ৰেণ্ডছ, এতিয়া আমি একেবাৰে যাব ওলালোঁ ধুহিপালালৈ, মানে য'ত আমি ফিংগাৰ দিবলৈ আহিছোঁ কাঠখনৰ কাৰণে। তাত গৈ কিন্তু মই আৰু ভিডিঅ' নবনাওঁ, আৰু এতিয়া গধূলি হৈ আছে, তাত গৈ আন্ধাৰো হ'ব। একেবাৰে গৈ আপোনালোকক মই গুৱাহাটীতহে লগ পাম। মই আপোনালোকক লগ পাইছোঁ একেবাৰে পিছদিনা ৰাতিপুৱা, কিয়নো গাঁৱৰ পৰা আহি আৰু ইমান ভাগৰ ধৰিলে, আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে। আৰু তাৰপাছত মই এতিয়া ল'ৰা ছোৱালীক স্কুলত পঠালোঁ। ছোৱালী গ'ল কলেজলৈ, ল'ৰা গ'ল স্কুললৈ, আৰু মই চাহ খোৱাই নাই, চাহ খাব লৈছোঁ। এয়া চাহত খাব লৈছোঁ, বুন্দিয়া লৈছোঁ, মালপোৱা লৈছোঁ। মালপোৱা মানে গাঁৱৰ পৰা দি পঠিয়াইছিলে, আৰু তিলপিঠা লৈছোঁ। এয়া তিলপিঠা আছে, আৰু সিহঁতে মানে আমাক খাব দিলে, আমি বেছিকৈ নাখালোঁ কাৰণে আকৌ আমাক দিও পঠালে। এয়া হৈছে তিলপিঠা অবতৰত, খাই সঁচাকৈ খুবেই ভাল লাগে। বতৰ অবতৰ বুলি কথা নাই, পিঠা খাব পালেতো সকলোৰে ভাল লাগে। আৰু ল'ৰা ছোৱালী খাব মানে এটা বস্তু খুবেই ভাল পায়। গাঁৱৰ পৰা আনিছিলোঁ ভেদাইলতা আৰু নৰসিংহৰ পাত, সেয়া মই দালি কেইটামান তিয়াই থৈ সিহঁতক পকৰি বনাই দিলোঁ। একমাৰ আগে খায়ো লৈছোঁ, টেষ্টটো কেনেকুৱা হৈছে। সিহঁতক মানে এইকেইটা যদি বনাই দিওঁ, আৰু জোলটো যদি বনাই দিওঁ, কিন্তু সুন্দৰকৈ ভাতকেইটা খাই মেলি উঠে। আৰু তো মই বেছি দেৰি নকৰোঁ, ব্লগটো ইমানতে শেষ কৰিম। চাহকাপ মোৰ ঠাণ্ডা হ'ব, মই চাহকাপ খাই লওঁ, আৰু পুনৰ লগ পাম অন্য এটি ব্লগত। ইফালে কাপোৰ চাপোৰ ধুই খুব ভাগৰ লাগিছে। গাঁৱত গ'লে মানে এয়াই আৰু, ঘূৰি অহাকৈ গ'লেও যিমান কাম ওলায়, বেছি দিন থকাকৈ গ'লেও সিমানেই কাম ওলায়। আহি মেলি পিন্ধি যোৱা কাপোৰ চাপোৰবোৰ ধুব লাগে, আকৌ পাৰি থৈ যোৱা বেড কভাৰবোৰো ভাল নালাগে, ধূলি চুলি পৰি থাকে, সেইবোৰো ধুলোঁ। ধুই মেলি একেবাৰে মই গা ধুইছোঁ, এয়া চুলি তিতিয়ে আছে। তাৰপাছত ভাবিলোঁ ব্লগটো শেষ কৰি থৈ দিওঁ, যিহেতু আৰম্ভ কৰিছিলোঁ। তেন্তে পুনৰ লগ পাম অন্য এটি ব্লগত। আজিলৈ এৰিছোঁ।